हेलो बंधु बान्धुकल वेलकाम जनाई मोर यूट्यूब चेनेल आरम्भ কৰিবলৈ আহিছোঁ লোকেল মনু। তো কি খবৰ আপোনালোকৰ সকলোৰ খবৰ ভালে? তো মই আজি চাব যাই আছোঁ মানে বিহু আছে এখন মানে অলপ আমাৰ গাঁৱৰ অলপ দূৰত হয়। তো তাতে মই বিহু আবেলিকে মানে মুকলি ভেকচন হয়। তো মুকলি ভেকচন চাব যাম বুলি ভাবিছোঁ। বিহু চাই নাচাওঁ ভেকচন চাই আহিম না কি কওঁ। তো আমি ডাইৰেক্ট ভেকচনত লগ পাই আছোঁ। ভেকচন মানে অলপ চাই হয় মানে অলপ ভাল লাগিতো ভেকচন চাই। ভিডিঅ'টো চাই অলপ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি লওঁকে। তো ধুনীয়া ধুনীয়া মই ভিডিঅ' লৈ আহিব চেষ্টা কৰি আছোঁ। চেনেলত ভিডিঅ' দিয়া অলপ কমেই হৈ আছে। মই এতিয়াৰ পৰা অলপ ভিডিঅ' দিয়া আৰম্ভ কৰিম আৰু তো অলপ ভাল ভাল ভিডিঅ' আনিব চেষ্টা কৰি আছোঁ গাইছ। তো বেছি পলম নকৰি ভিডিঅ'টো চাওক নে কি কওঁ। যে বেছি পলম নকৰোঁ দে মানে ভিডিঅ'টো চাওকহে চাওক। দুৰ্গা পাল্লা লৈ আছে এটা শান্তি কপোৰ নেকি বগা পাৰ চৰাই আৰু দুৰ্গা পাল্লা লৈ আছে। এতিয়া আমি ভেকচন প্ৰতিযোগীসকলক বিচাৰক মণ্ডলীক তেওঁলোকে কি ভেকচন লৈ আহিছে তাৰ কাৰ্ডসমূহ দিব, কাগজ এখন দিব। তেওঁলোকৰ কি ধান কি ধান ধানটো কি ধান উৰুৱা নে আলোৱা যেতিয়াই আমি যাবলৈ দিম তেতিয়া তেওঁলোক যাব। আমাৰ মাজলৈকে আকৌ ভেকচন আহি আছে নেকি? আহি আছে আৰু সন্মুখৰ যিখিনি দৰ্শক আছে সদায় দৰ্শক তেখেতসকলক আৰু আহিলে বাইক স্কুটি হওক মটৰ চাইকেল হওক বা অন্যান্য যান বাহন সদায় দুৰ্ঘটনা হয়। নিশ্চয় আজিৰ যুৱ প্ৰজন্মই এটা কথা জানে যে আমাৰ যুৱ প্ৰজন্মৰ কিছু সংখ্যক যুৱকে বিভিন্ন ধৰণৰ অখাদ্য তথা মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলাৰ ফলতো দুৰ্ঘটনাত পতিত হয়। বেছি দীঘলীয়াকৈ আৰু ক'ব খোজা নাই, অনুভৱ কৰা কথাখিনি ব্যক্ত কৰিছোঁ। দেখি অহা বিহু, অতীতত দেখা বিহু, আজিৰ বিহুৰ মাজত আকাশ পাতাল পাৰ্থক্য আহিছে। বিহু কমপ্লিট মানে প্ৰফেশ্যনেল এটা মানে ৰূপত গুচি গৈছে। ডাঙৰ বিহু মঞ্চবিলাকত দেখা পাওঁ বিহু অসমীয়াৰ বাপতি সাহোন, দেখা পাওঁ বিহু মঞ্চত ৰিলায়েন্স ট্ৰেণ্ডৰ ডাঙৰ এটা হৰ্ডিং লগাই থব পাৰে। বিহুক কেনেকৈ স্পনচৰ কৰিব পাৰে জানে? বিহুটোক আমি হয়তো ক'ৰবাত মানে কমাৰ্চিয়েল যেতিয়া হৈ যাব, ব্যৱসায়িক যেতিয়া ষ্টেজত গুচি যাব, বিষয় এটা কোনফালে যায় তাক কোনেও ধৰি ৰাখিব নোৱাৰে। তো সেইখিনি দায়িত্ব, সেই কৰ্তব্য অসমীয়া জাতিটোৰ, সেইখিনিক আমি ধৰি ৰাখিব পাৰিব লাগিব। বিহুক লৈ পেলাই যিটো ফূৰ্তি ইয়াত আমি দেখিছোঁ, ইয়াকো ধৰি ৰাখিব পাৰিব লাগিব।